হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, সকলোৰে ভালনে? আৰু আজি চাওক, ৰোজা আজি 11খন হৈ গ'ল। মই এটাও ব্লগ দিব পৰা নাই। মই যে ট্ৰেভেল ব্লগ দিছিলোঁ সেইখিনিয়ে দিয়া। আৰু মোৰ গাটো ভাল নাই, এতিয়া মাতটোৰ পৰা ধৰিব পাৰিছেই মোৰ চৰ্দি জ্বৰ এতিয়াও ভাল পোৱা নাই। আৰু মই সেইকাৰণে ভিডিঅ' দিব পৰা নাই। কিন্তু আজি 11খন ৰোজা হৈ গ'ল। মই আজি ইফতাৰীত কি বনাম সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া চাওক, মৰ্ণিঙৰ কাম বন হৈ গ'ল, এতিয়া 12টামান বাজিছে আৰু মই ইফতাৰী এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। এতিয়াৰ পৰা মানে লাগি যাম। তেনেহ'লে কি বনাম সেইখিনি অলপকৈ দেখাম আপোনালোক। তেনেহ'লে ব'লক। আৰু আজি আকৌ বৰষুণ দি আছে, সিমানকৈ দিয়া নাই তথাপিও দি আছে। আপোনালোক দেখাইছোঁ। এইফালে চাওক, এতিয়া অকণমান এৰিলে। আৰু ইমানেই বৰষুণ, ৰ'দ ওলাব মানে নামেই নাই। এতিয়া বলক যাওঁ মই পাকঘৰত। আৰু এইফালে চাওক, এইটো মুগ দালি হয়, এইটো পকৰি বনাম। আৰু এইটো বেটিয়ে পিছিলে, পটাত পিছিলে, মিক্সিত পিছা নাই। আৰু এইফালে হ'ল এইটো চাউল হয়, জহা চাউল, এইটো মই ক্ষীৰ বনাম। এইফালে মই আটা গুলি থৈছোঁ, এইটো সৰু সৰু পিঠা বনাই দিম। আৰু কি বনাওঁ চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। এয়া চাওক, মই বুট দি দিলোঁ, ৰাতিয়ে তিয়াই থৈছিলোঁ। জানে চবে, আমাক কোনো ৰেচিপি দিয়া নাই। মই মানে যি বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই পিঁয়াজ কাটি দি দিম। ডাঙৰ চাই এটা পিঁয়াজ কাটি দি দিলোঁ। আৰু ইয়াত দিম মই জলকীয়া গুড়ি। আজি অলপ সৰহকৈ বনাইছোঁ, কেইঘৰমান ইফতাৰী দিব আছে। হালধি গুড়ি, আৰু দিম মই এইটো ইয়াত জিৰা, ধনিয়া আৰু জালুক তিনিটা মিক্স হয় এইটো। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম আৰু পানী দি পাতি দিম। এয়া চাওক, পানী দি দিলোঁ আৰু ইয়াতে মিঠাতেল দি দিম। একেবাৰে পাতি দিওঁ। আৰু এফালে চাওক, এইটো পকৰীৰ কাৰণে এইটো বেটিয়ে পিচিলে যে ক'লোঁ। ইয়াত নিমখ দিলোঁ সোৱাদ অনুসৰি, আৰু ইয়াত হালধি গুড়ি দিম। আৰু ইয়াত নহৰু আৰু জলকীয়া পিচি দিছে লগতে, সেইকাৰণে ইয়াত জলকীয়া গুড়ি নিদিওঁ। ইয়াত পিঁয়াজ দিম এটা ডাঙৰ চাই কাটি। এইফালে চাওক, মই পিঁয়াজ কাটি লৈছোঁ। আৰু এইটো চাওক, এইটো নৰসিংহ পাত হয়, এইটো মই দি দিম ইয়াতে। কাটি লওঁ নেকি, এনেকাই দি দিম। এইটো ধুই মেলি মানে শুকোৱা নাই ভালকৈ, এনেকাই থৈছোঁ। এতিয়া হৈ গ'ল এইটো ৰেডি। এতিয়া বেচন ইয়াত দিম। এক পেকেট বেচন শেষ হ'ল, এইটো নেক্সট পেকেট খুলিছোঁ। এইটো চাওক, এইটো বেচন লৈ ল'লোঁ। এতিয়া ইয়াত দিম মই জলকীয়া গুড়ি, বেছি নিদিওঁ। আৰু হালধি গুড়ি, আৰু নিমখ দিম সোৱাদ অনুসৰি। আৰু এইটোৱে ফেটিব এইটো। আৰু এইটো যে আটা এইটো গুলি থৈছোঁ,
ইয়াত মই চেনি দি ঘুলি থৈছোঁ আৰু অকণমান ছটা দিছোঁ দেই, বেকিং ছ'ডা নহয়, এইটো ছ'ডা খোৱা ছ'ডা হয়। আৰু অকণমান নিমখ দি দিছোঁ, অকণমান নিমখীয়া অকণমান মিঠা, এনেকুৱা মানে টেষ্টটো আহিলে ভাল লাগে খাই কিনে। এয়া চাওক বেটিয়ে কৰি আছে মোৰ হেল্প। বেছি পানী দিলে আকৌ হেৰি হ'ব। এয়া চাওক ইফালে ওখ নাই, চেলেপটো মোৰ ঢুকি নাপায় মানে সিমানকৈ। কৈছে মোৰ কষ্ট হৈছে আৰু কৰিবও লাগে এইফালে। হৈ গ'ল এইটো। আৰু এইফালে বুট পাতি দিছোঁ, বুটটো হৈ আছে। এতিয়া চাওক মই বুটটো সেইফালে কৰি দিলোঁ আৰু মই এইফালে পকৰি চকৰি বনাম। আৰু এইফালে চাওক বনাই আছোঁ আমি মাক জীয়েক। বেটিয়ে হেল্প কৰি আছে। আৰু 12টাৰ পৰা মানে মই ষ্টাৰ্ট কৰিলোঁ যোগাৰ পাতি কৰিবলৈ। আৰু 12টাৰ পৰা 2টা বাজি গ'ল। 2টা বজাত মই বহিলোঁ বনাবলৈ। সাইড করে দিলো। আমায় কৰি আছে চোৱা। এতিয়া চাওক সেইফালে বেটিয়ে বনাই আছে আৰু বেছি নাই, এয়া অলপে আছে। আৰু মই এইফালে পাতিছোঁ ক্ষীৰ। আৰু কমেণ্টত জনাব ক্ষীৰ কোনে কোনে খাই ভাল পায়। মই ভালে লাগে, কিন্তু মই বেছিকৈ খাব নোৱাৰোঁ, অলপে খাম, বেছি নহয়, কিন্তু ভাল লাগে। আৰু মোৰ হাজবেণ্ডৰ ফেভৰেট হয় ক্ষীৰ। আৰু গাখীৰ পাতি দিলোঁ। আৰু ইয়াত মই কি দিম চাই থাকিব। আৰু মই ক্ষীৰ ৰেচিপি দি থৈছোঁ, তথাপিও আজি অলপ বেলেগকৈ বনাম, সেইকাৰণে দেখাই দিছোঁ। ইয়াত দুখিলা মই তেজপাত দিলোঁ। আৰু এয়া চাওক এইটো ইলাচি হয়, ইয়াত ভাঙি দি দিছোঁ। আৰু চাউলটো মই 1 ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু অকণমান মিক্সিত মাৰি লৈছোঁ মই। এতিয়া এইটো দি দিম। চাবা এতিয়া চাওক গোটেইখিনি দি দিলোঁ। এতিয়া সিজিব দিম। এনেকৈ অলপ মিক্সিত মাৰি ল'লে ভাল হয়। এইটো তেতিয়ালৈকে হওক। আৰু অলপ বেলেগ মানে কেনেকৈ বনাম সেইটো দেখাম, প্ৰথমে সিজি যাওক। এইফালে চাওক এতিয়া বেটিয়ে এইটো ফ্ৰাই কৰিছে বেচনত দি। এইটো হয় কি নাম হয়? এইটো চিমলা মিৰ্চ। মই পাহৰি গৈছোঁ। এতিয়া বেটিয়ে সেইটো বনাই আছে আৰু মই এইফালে ক্ষীৰ বনাই আছোঁ। এতিয়া চাওক মোৰ ক্ষীৰ ৰেডি পূৰা হোৱা নাই। এতিয়া মই ইয়াত দিম চেনি। আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। কোনোবা বেছি যদি মিঠা খায় বেছিকৈ দিব। এতিয়া চেনি দি দিলোঁ। এতিয়া মই দি দিম ড্ৰাই ফ্ৰুট। এইফালে চব কাজু কিচমিচ আৰু এইটো চব বাদাম, এইখিনি গোটেইখিনি দি দিম। আৰু ইয়াত দিম মই এয়া চব কাষ্টাৰ্ড। এইটো মই প্ৰথমে অকণমান গাখীৰত ফেটি ল'ম, যেনেকৈ কাষ্টাৰ্ড বনায়। এয়া চাওক মই গাখীৰত 2 চামুচ কাষ্টাৰ্ড লৈ লৈছোঁ। আৰু এতিয়া মই এইটো ক্ষীৰত দি দিম। আৰু আজি প্ৰথম দি কিনে এনেকৈ বনাম।
এয়া চব এনেকা বনাই খাই চাব, খুবেই টেষ্টি লাগে। এতিয়া চব কাষ্টাৰ্ড দি দিলোঁ। এতিয়া মই ইয়াত দিম বাটাৰ। এয়া এয়া চব আৰু আমাৰ তাত বাটাৰ এনে নাখায়, সেইকাৰণে মই ডাঙৰটো অনা নাই, মই সৰু সৰু আনিছোঁ। এনেকুৱা বনাই খাই চাব, খুবেই টেষ্টি হয়, কৈছোঁ ন। মই খাইছোঁ, কিন্তু এবাৰ প্ৰথম কাষ্টাৰ্ড দি কিনে বনালোঁ। এনে বাটাৰটোতো দিওঁ বাৰু। এতিয়া এইটো হৈ গ'ল, মোৰ ক্ষীৰ ৰেডি। গেছটো অফ কৰি দিওঁ। এয়া চব এইটো হৈ গ'ল আমাৰ ইফতাৰী যিখিনি বিলাব। এয়া এইটো এয়া চব এইটো তৰমুজ। আৰু আমাৰ ইফতাৰী ৰেডি হৈ গ'ল। বেটিয়ে দেখালেই আপোনালোকক। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুন চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।